নমঃ শিৱায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, 2026 চনৰ 10 আগষ্ট অৰ্থাৎ শাওণ মাহৰ অতিকে পবিত্ৰ মহিমামণ্ডিত আৰু আধ্যাত্মিকভাৱে ফলদায়ী চতুৰ্থটো সোমবাৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, বৰ্তমান সনাতন ধৰ্মৰ শাস্ত্ৰ আৰু পৌৰাণিক পৰম্পৰাত শাওণ মাহত অৰ্থাৎ শ্ৰাৱণ মাহৰ মাহাত্ম্য অপাৰ। কিন্তু এইবাৰ 2026 চনৰ শাওণ মাহটো আন সকলো বছৰতকৈ বহু বেছি বিৰল আৰু অলৌকিক মাহ হিচাপে পৰিগণিত হৈছে। কাৰণ শাস্ত্ৰীয় গণনা অনুসৰি এইবাৰ সমগ্ৰ শাওণ মাহটো শুভ 5টা সোমবাৰৰ এক অপূৰ্ব মহাজাগতিক আৰু ধাৰ্মিক সমাহাৰ ঘটিছে। শাস্ত্ৰৰ গুৰবিধি অনুসৰি যি শাওণ মাহত 5টা সোমবাৰ পৰে সেই শাওণ মাহক পৰম সিদ্ধিদায়ক শাওণ বা মহাপূৰ্ণ শাওণ বুলি ধৰা হয়। আৰু এই 5টা পবিত্ৰ সোমবাৰৰ শুভ শৃংখলাৰ ভিতৰত যি চতুৰ্থটো সোমবাৰ পৰিছে, এই চতুৰ্থ সোমবাৰটোক শিৱপুৰাণ আৰু ৰুদ্ৰ সংহিতাৰ ভক্তৰ শুই থকা ভাগ্য জগাই তোলা, জীৱনৰ অশেষ দুখ কষ্ট নিৰ্মূল কৰা, মানসিক অৱসাদ দূৰ কৰা আৰু অপাৰ স্থিৰ আৰ্থিক সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে আটাইতকৈ ফলপ্ৰসূ আৰু সিদ্ধ দিন হিচাপে ঘোষণা কৰা হৈছে। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম শাওণৰ এই চতুৰ্থ সোমবাৰৰ প্ৰকৃত শাস্ত্ৰীয় ৰহস্য আৰু মূল মাহাত্ম্য কি। জীৱনৰ দীৰ্ঘদিনীয়া অশুভ গ্ৰহদোষ, শনিৰ কুপ্ৰভাৱ, ৰাহুকেতুৰ বাধা আৰু ঘৰুৱা অনাটন আঁতৰাই দেৱাদিদেৱ মহাদেৱৰ অপাৰ কৃপা লাভ কৰিবলৈ এই সিদ্ধ দিনটোত কি ধৰণে শিৱ আৰাধনা সম্পন্ন কৰিব লাগিব। ভাগ্য উদয় কৰিবলৈ শিৱলিংগত অভিষেকৰ সময়ত পানী বা গাখীৰৰ সৈতে কোনবোৰ অতি প্ৰিয় শাস্ত্ৰীয় দ্ৰব্য মিহলাব লাগিব। মনস্কামনা পূৰণৰ বাবে কোনবোৰ বিশেষ ফল, শস্য, পাত আৰু ফুল শিৱলিংগত অৰ্পণ কৰাটো অত্যন্ত আৱশ্যক। ইয়াৰ উপৰিও পূজাত যাতে কোনো প্ৰকাৰৰ সূক্ষ্ম ভুল ত্ৰুটি নহয় তাৰ বাবে ঘৰতে বা শিৱ মন্দিৰত পূজা সম্পাদন কৰোঁতে মনত ৰাখিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ 10টা শাস্ত্ৰীয় বিধি, নিয়ম নীতি আৰু সাৱধানতাৰ বিষয়েও সম্পূৰ্ণ সবিশেষ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ নিজৰ জীৱনৰ তথা পৰিয়ালৰ অনাবিল সুখ শান্তি, সুস্বাস্থ্য, সমৃদ্ধি আৰু আধ্যাত্মিক উন্নতিৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো অলপো স্কিপ নকৰি মনোযোগ সহকাৰে শেষলৈকে চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। যদি আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'টো প্ৰথমবাৰলৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে কমেণ্ট বক্সত ভক্তি সহকাৰে ওম নমঃ শিৱায় বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। বলক তেনেহ'লে পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, সনাতন হিন্দু সংস্কৃতি আৰু দৈবিক জ্যোতিষ শাস্ত্ৰত শাওণ মাহক কেৱল এটা সাধাৰণ পবিত্ৰ মাহ বুলি ধৰা নহয়, বৰঞ্চ ইয়াক শিৱতত্ত্ব আৰু ব্ৰহ্মাণ্ডীয় শক্তি অনুভৱ কৰা আটাইতকৈ শ্ৰেষ্ঠ সময় বুলি গণ্য কৰা হয়। পৌৰাণিক কথা আৰু শিৱ মহাৰহস্য অনুসৰি শাওণ মাহৰ সমগ্ৰ সময়ছোৱাত ভগৱান বিষ্ণু যোগনিদ্ৰাত প্ৰৱেশ কৰে আৰু সৃষ্টিৰ সমগ্ৰ পালন তথা সংসাৰৰ পবিত্ৰ ভাৰ দেৱাদিদেৱ মহাদেৱৰ হাতত ন্যস্ত হৈ পৰে। এই মাহটোত স্বয়ং কৈলাশপতি মহাদেৱ ধৰালৈ নামি আহে আৰু ভক্তসকলৰ অতি সামান্য শ্ৰদ্ধা, ভক্তি আৰু প্ৰাৰ্থনা প্ৰত্যক্ষভাৱে শ্ৰৱণ কৰি আনন্দ চিত্তে ফল প্ৰদান কৰে বুলি শাস্ত্ৰত উল্লেখ আছে। বিশেষকৈ 2026 চনৰ শাওণ মাহৰ যি 5টা সোমবাৰৰ বিৰল সংযোগ পৰিছে, ইয়াৰ আঁৰত এক গভীৰ শাস্ত্ৰীয় অৰ্থ নিহিত হৈ আছে। দৈবিক শাস্ত্ৰ মতে 5 সংখ্যাটো মহাদেৱৰ পঞ্চানন অৰ্থাৎ মহাদেৱৰ 5খন মুখ আৰু পঞ্চভূত পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ ৰূপৰ প্ৰত্যক্ষ প্ৰতীক। এই 5টা সোমবাৰৰ মুক্ত শাওণ মাহত ক্ৰমান্বয়ে মহাদেৱৰ 5টা পবিত্ৰ ৰূপ অৰ্থাৎ সদ্যোজাত মহাদেৱ, অঘোৰ, তৎপুৰুষ আৰু ঈশান ৰূপৰ অৰ্চনা কৰা হয়। ইয়াৰ ভিতৰৰ পৰা চতুৰ্থটো সোমবাৰ হৈছে মহাদেৱৰ অতিকৈ তেজোময় আৰু কল্যাণকাৰী তৎপুৰুষ ৰূপৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত। তৎপুৰুষ ৰূপ হ'ল পৰম জ্ঞান, তপস্যা, মানসিক স্থিৰতা, নিৰ্ভীকতা আৰু কাৰ্যসিদ্ধিৰ সংহতি। শাস্ত্ৰ আৰু পৌৰাণিক বিশ্বাস অনুসৰি শাওণ মাহৰ এই চতুৰ্থ সোমবাৰৰ বিশেষভাৱে মনোকামনা পূৰণ, দৰিদ্ৰতা দূৰীকৰণ, অপাৰ স্থিৰ ধন ধান্য প্ৰাপ্তি আৰু জীৱনৰ কঠিন বাধা বিঘিনিসমূহ নিৰ্মূল কৰাৰ বাবে অতি সিদ্ধ আৰু ক্ষিপ্ত ফলদায়ী। বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে ব্যৱসায়িক বাণিজ্যত সঘনাই অভূতপূৰ্ব লোকচানৰ সন্মুখীন হৈছে, অনাহক ঋণৰ অতিৰিক্ত বোজাত ভাৰাক্ৰান্ত হৈ আছে, চাকৰি বা কৰ্মক্ষেত্ৰত কোনো কাৰণ নোহোৱাকৈ পদোন্নতি বা সফলতাৰ পথত বাধা আহি পৰিছে, অথবা পৰিয়ালত কোনো কাৰণ নোহোৱাকৈ ধাৰাবাহিক মানসিক অশান্তি বা গৃহক্লেশ চলি আছে, তেওঁলোকৰ বাবে শাওণ মাহৰ এই চতুৰ্থ সোমবাৰটো অত্যন্ত নিষ্ঠাৰে আৰু ভক্তিভাৱে মহাদেৱক আৰাধনা কৰাৰ এক অতি বিৰল আৰু প্ৰভাৱশালী সময়।
যদি আপুনিও নিজৰ জীৱনৰ থমকি ৰোৱা বা শুই থকা ভাগ্যক পুনৰ জগাই তুলিব বিচাৰে আৰু সকলো পাপ আৰু ৰোগৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে শাওনৰ এই চতুৰ্থ সোমবাৰৰ ৰাতিপুৱা ধৰ্মীয় বিধিমতে কেতবোৰ অতি আৱশ্যকীয় কাৰ্য সম্পাদন কৰাটো জৰুৰী। বন্ধু বান্ধৱীসকল, প্ৰথমে পুৱা সূৰ্যোদয়ৰ পূৰ্বে অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তত শয্যা ত্যাগ কৰি নিজৰ নিত্য কৰ্ম সম্পন্ন কৰক। স্নান কৰাৰ সময়ত স্নানৰ পানীত অলপ গংগাজল, কেইটামান ক'লা তিল আৰু সামান্য শুদ্ধ পানী মিহলাই ল'ব, অৰ্থাৎ গংগাজল মিহলাই ল'ব। শাস্ত্ৰীয় বিশ্বাস অনুসৰি শাওনৰ সোমবাৰে পবিত্ৰ গংগাজল আৰু ক'লা তিল মিহলাই স্নান কৰিলে দেহত থকা সকলো প্ৰকাৰৰ নেতিবাচক শক্তি নিৰ্মূল হয় আৰু দুৰ্ভাগ্য দূৰ হয়। স্নান কৰাৰ পাছত বগা, হালধীয়া বা সম্পূৰ্ণ পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰিব। ইয়াৰ পাছত ঘৰৰ পূজাঘৰৰ বা ওচৰত শিৱ মন্দিৰলৈ গৈ প্ৰথমেই মনতে একাগ্ৰতা, ব্ৰত আৰু পূজাৰ সংকল্প গ্ৰহণ কৰিব। সংকল্প গ্ৰহণ কৰাৰ অৰ্থ হৈছে আপুনি আপোনাৰ নাম, গোত্ৰ আৰু নিজৰ মনৰ ব্যাকুলতা বা আধ্যাত্মিক ইচ্ছা মহাদেৱৰ চৰণত অৰ্পণ কৰা। সংকল্পৰ সময়ত হাতত সামান্য পানী, অক্ষত চাউল আৰু এটা তামোল লৈ মহাদেৱৰ ওচৰত নিজৰ দুখ কষ্ট আঁতৰোৱাৰ বাবে কাকুতি প্ৰাৰ্থনা কৰিব। ইয়াৰ পাছত সমগ্ৰ দিনটোত মনৰ ভিতৰতে যেতিয়াই সময় পায় ওম নমঃ শিৱায় মন্ত্ৰ অবিৰামভাৱে জপ কৰি থাকিব। দ্বিতীয়তে, শাওনৰ এই চতুৰ্থ সোমবাৰৰ সন্ধিয়া অৰ্থাৎ প্ৰদোষকালৰ সময়ছোৱাৰ ভাগ্যোদয়ৰ বাবে অতিকে বিশেষ। সূৰ্যাস্তৰ ঠিক ৪৫ মিনিট আগৰ পৰা ৪০ মিনিট পাছৰ সময়ছোৱাক শাস্ত্ৰত প্ৰদোষকাল বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে প্ৰদোষকালত মহাদেৱ মা পাৰ্বতীৰ সৈতে আনন্দ নৃত্য কৰে আৰু কৈলাশৰ পৰা নামি আহি বিশ্ববাসীক কল্যাণ সাধন কৰে। গতিকে এই সময়ত ঘৰৰ মূল দুৱাৰৰ দুই কাষে আৰু ইশান কোণত অৰ্থাৎ উত্তৰ পূব দিশ গৰুৰ ঘিউৰ এগছি চাকি বন্তি প্ৰজ্বলন কৰিলে ঘৰখনৰ বাবে উন্নতিৰ মুখ দেখিবলৈ পোৱা যায়। মন্দিৰত বহি বা ঘৰৰ শান্ত পৰিৱেশত ৰুদ্ৰাক্ষৰ মালাৰেও অন্ততঃ ১০৮ বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ বা ওম নমঃ শিৱায় জপ কৰিলে অকাল ভয়, আকস্মিক দুৰ্ঘটনা আৰু শনি ৰাহুৰ কুপ্ৰভাৱ মুহূৰ্ততে প্ৰশমিত হয়। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক কোনবোৰ দ্ৰব্য বা বস্তু এই পবিত্ৰ চতুৰ্থ সোমবাৰে ভক্তি আৰু শ্ৰদ্ধাৰে শিৱলিংগত অৰ্পণ কৰিলে শাস্ত্ৰমতে ভাগ্য উদয় নিশ্চিত হৈ পৰে। আমাৰ ধৰ্মগ্ৰন্থসমূহ আৰু বিশেষকৈ শিৱ পুৰাণ আৰু অতি গভীৰ তথা ৰহস্যৰে ভৰা অধ্যায়সমূহত উল্লেখ আছে যে মহাদেৱ অতি ভোলানাথ, অৰ্থাৎ তেওঁ সামান্য অৰ্পণতে দ্ৰুত প্ৰসন্ন হয়। কিন্তু চতুৰ্থ সোমবাৰৰ দৰে সিদ্ধ দিনত শিৱলিংগত সমৰ্পণ কৰা প্ৰতিবিধ পবিত্ৰ বস্তুৰে এক সুকীয়া শাস্ত্ৰীয় অৰ্থ, ৰহস্য আৰু অলৌকিক ক্ষমতা থাকে। ভিডিঅ'টোত উল্লেখ কৰিব বিচৰা এই দ্ৰব্যসমূহ পবিত্ৰ চতুৰ্থ সোমবাৰে ভক্তি আৰু শ্ৰদ্ধাৰে শিৱলিংগত অৰ্পণ কৰিলে শাস্ত্ৰমতে ভাগ্য উদয় নিশ্চিত হৈ পৰে। সৰ্বপ্ৰথম বস্তুবিধ হৈছে অখণ্ড অৰ্থাৎ অক্ষত অৰ্থাৎ ভাঙি নোযোৱা গোটা চাউল। শিৱ পুৰাণত উমা সংহিতাত অতি স্পষ্টকৈ লিখা আছে যে শিৱলিংগত অৰ্পণ কৰা মাত্ৰ এমুঠি অখণ্ড অৰ্থাৎ ভাঙি নোযোৱা গোটা চাউলৰ পুণ্য 1000টা অশ্বমেধ যজ্ঞ বা সুবৰ্ণ মুদ্ৰা দান কৰাৰ সমতুল্য। শাওনৰ চতুৰ্থ সোমবাৰৰ দিনা ভক্তই অত্যন্ত পৰিষ্কাৰ, সুন্দৰ আৰু ধুই লোৱা অখণ্ড বগা চাউল শিৱলিংগত অৰ্পণ কৰিব লাগে। মনত ৰাখিব, চাউলৰ এটা গুণো যাতে ভঙা বা পোকে খোৱা নহয়। এই পবিত্ৰ অক্ষত চাউল অৰ্পণ কৰিলে ঘৰৰ পৰা চিৰকাললৈ দৰিদ্ৰতা, অন্নৰ নাটনি আৰু আৰ্থিক অনাটন নিৰ্মূল হয় আৰু ঘৰত স্থিৰ লক্ষ্মীয়ে বাস কৰে বুলি শাস্ত্ৰত উল্লেখ আছে। দ্বিতীয়তে, শ্যামী গছৰ পাত বা নিখুঁত বেলপাত। আমি সকলোৱে জানো যে শিৱ পূজাত বেলপাতৰ স্থান অতি উচ্চ, কিন্তু বহুতে হয়তো নাজানে যে বেলপাতৰ সমানেই মহাদেৱৰ অতিশয় প্ৰিয় হৈছে শ্যামী গছৰ পাত। ধৰ্মীয় বিশ্বাস অনুসৰি শাওনৰ চতুৰ্থ সোমবাৰৰ দিনা শিৱলিংগত বেলপাতৰ সৈতে অন্ততঃ 5টা বা 108টা শ্যামী গছৰ পাত অৰ্পণ কৰিলে ৰাহু, কেতু আৰু শনিদেৱৰ সকলো প্ৰকাৰৰ কুপ্ৰভাৱ আৰু চাৰে ছাতিৰ প্ৰভাৱ মুহূৰ্ততে প্ৰশমিত হৈ পৰে। ইয়াৰ লগতে শিৱলিংগত অৰ্পণ কৰিবলগীয়া বেলপাতৰ মাজৰ পাতটিত বগা চন্দনেৰে ওম বা ৰাম লিখি ওলোটাই শিৱলিংগত অৰ্পণ কৰিলে 1000টা বেলপাত অৰ্পণৰ সমান মহাপুণ্য প্ৰাপ্তি হয়। তৃতীয়তে, কেশৰ আৰু কেঁচা গাখীৰ আৰাধনা। শাওণ মাহৰ এই পবিত্ৰ চতুৰ্থ সোমবাৰটোত গৰুৰ কেঁচা গাখীৰত অলপ সুগন্ধি কেশৰ আৰু চেনি বা মিছৰি মিহলাই শিৱলিংগত অতি লাহে লাহে অবিৰতভাৱে অৰ্পণ কৰিব লাগে। দৈবিক আৰাধনা অনুসৰি কেশৰ আৰু গাখীৰৰ এই অভিষেকে মানুহৰ ভাগ্যৰ বন্ধ দুৱাৰ মুকলি কৰে, সমাজত পদ প্ৰতিষ্ঠা আৰু মান যশ বৃদ্ধি কৰে আৰু যিসকল লোকৰ কৰ্মক্ষেত্ৰত কোনো কাৰণত অগ্ৰগতি হোৱা নাই তেওঁলোকৰ বাবে নতুন নতুন সুবৰ্ণ সুযোগৰ সৃষ্টি হয়। চতুৰ্থ, গোটা নাৰিকল বা শ্ৰীফল। শাস্ত্ৰৰ নিয়ম অনুসৰি
শাওনৰ এই শুভ দিনটোত শিৱলিংগৰ কাষত এটা অখণ্ড পৰিষ্কাৰ অক্ষত গোটা নাৰিকল বা শ্ৰীফল ভক্তিভাৱে অৰ্পণ কৰাটো অত্যন্ত শুভ। কিন্তু ইয়াত এটা ডাঙৰ শাস্ত্ৰীয় সাৱধানতা মনত ৰখা আৱশ্যক। নাৰিকল কেতিয়াও শিৱলিংগৰ ওপৰত ভাঙিব নালাগে আৰু নাৰিকলৰ পানী শিৱলিংগত অৰ্পণ কৰিব নালাগে। নাৰিকলটো কেৱল শিৱলিংগৰ সমীপত পূজাৰ থালিত ৰাখি নিজৰ মংগলৰ বাবে প্ৰাৰ্থনা জনাব লাগে। নাৰিকলক লক্ষ্মীৰ প্ৰতীক বুলি ধৰা হয়, গতিকে ই ঘৰৰ ভাগ্য উদয়ৰ যথেষ্টখিনি সহায় কৰে। পঞ্চমতে ধতুৰা ফুল বা ফল। আকন ফুল আৰু ঋতুফল। মহাদেৱ হৈছে প্ৰকৃতিৰ দেৱতা, সেয়েহে তেওঁ কাঁইটীয়া ধতুৰা ফল আৰু বিষাক্ত ধতুৰা ফুল অতি আনন্দেৰে গ্ৰহণ কৰে। চতুৰ্থ সোমবাৰে শিৱলিংগৰ ওপৰত জোৰাকৈ ধতুৰা ফল আৰু অন্ততঃ 5 পাহ বগা বা নীলা আকন ফুল অৰ্পণ কৰিলে জীৱনৰ পৰা শত্ৰু ভয়, অপমৃত্যু, যোগ আৰু অপশক্তিৰ প্ৰভাৱ চিৰদিনলৈ কাটি যায়। ইয়াৰ উপৰিও সতেজ পকা আপেল, ডালিম বা বৰ্তমান উপলব্ধ অন্য সুগন্ধি ফলসমূহ ভক্তিভাৱে অৰ্পণ কৰিলে শৰীৰৰ ৰোগমুক্ত হয় আৰু সুস্বাস্থ্য প্ৰাপ্তি হয়। বন্ধু বান্ধৱীসকল, শিৱ পূজাত ফল মূল অৰ্পণ কৰা আৰু অভিষেক কৰাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। শিৱ পূজাত অভিষেকৰ স্থান সকলোতকৈ ওপৰত। মহাদেৱক অভিষেক প্ৰিয় বুলি কোৱা হয়, অৰ্থাৎ মন্ত্ৰোচ্চাৰণেৰে পবিত্ৰ দ্ৰব্যৰ ধাৰা ঢালিলে মহাদেৱ অতি দ্ৰুতভাৱে প্ৰসন্ন হৈ পৰে। শাওণ মাহৰ চতুৰ্থ সোমবাৰে যদি আপুনি ঘৰতে বা মন্দিৰত শিৱলিংগ অভিষেক কৰে তেন্তে শাস্ত্ৰসন্মত কিছুমান অত্যন্ত বিশেষ আৰু প্ৰভাৱশালী মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে। যিসকল ব্যক্তিৰ সদায় অকাৰণতে মানসিক চিন্তাত ভুগি থাকে, অৱসাদ বা মানসিক অশান্তিয়ে আৱৰি ৰাখে, তেওঁলোকে চতুৰ্থ সোমবাৰে কেঁচা গাখীৰত অলপ খাটি গংগাজল আৰু বগা চন্দন মিহলাই শিৱলিংগৰ ওপৰত একাধাৰে অৰ্পণ কৰিব লাগে। ইয়াৰ দ্বাৰা মগজু শান্ত হয়, চন্দ্ৰগ্ৰহ শক্তিশালী হয় আৰু মনত আত্মবিশ্বাস বৃদ্ধি পায়। দ্বিতীয়তে, যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই দীৰ্ঘদিন ধৰি কঠিন ৰোগত আক্ৰান্ত হৈ আছে বা শনিৰ সাড়ে সাতি মহাদশা চলি আছে, তেন্তে এটা সুন্দৰ তামৰ পাত্ৰত পবিত্ৰ গংগাজল বা শুদ্ধ পানী লৈ তাত কেইটামান ক'লা তিল আৰু সামান্য মৌ মিহলাই ল'ব। তাৰ পাছত ওম নমঃ শিৱায় বা মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰি লাহে লাহে শিৱলিংগত অভিষেক কৰিব। ইয়াৰ ফলত অকাল মৃত্যুৰ ভয় আঁতৰে আৰু ৰোগ উপশম হয়। তৃতীয়তে, শাওনৰ চতুৰ্থ সোমবাৰে অৰ্থাৎ 10 আগষ্টৰ দিনা মহাদেৱক পঞ্চামৃতেৰে স্নান কৰোৱাটো অতিশয় পুণ্যদায়ক। কেঁচা গাখীৰ, দৈ, খাটি গৰুৰ ঘিউ, মৌ বা চেনি বা মিশ্ৰি এই 5টা পৰিষ্কাৰ দ্ৰব্য পৃথককৈ বা একেলগে মিহলাই শিৱলিংগত স্নান কৰাব লাগে। মহাদেৱক পঞ্চামৃত অভিষেক কৰিলে গৃহত সুসন্তান বিকাশ ঘটে, সন্তানৰ পঢ়া শুনাত মনোযোগ বৃদ্ধি পায় আৰু ঘৰৰ সকলো অভাৱ অনাটন অপৰিসমাপ্তি ঘটে। বন্ধু বান্ধৱীসকল, অভিষেক কৰিলেই নহয়, অভিষেক সম্পন্ন কৰাৰ সময়ত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগে। প্ৰথম কথাটো হৈছে শিৱলিংগত অভিষেক সদায় অতি লাহে লাহে এটা সুন্দৰ আৰু ধাৰাত কৰিব লাগে। কেতিয়াও খৰখেদাকৈ বা একেবাৰে জোৰেৰে পানী বা গাখীৰ ঢালিব নালাগে। দ্বিতীয়তে, গাখীৰ, দৈ বা পঞ্চামৃতেৰে অভিষেক কৰাৰ সময়ত পিতল, কাঁহ বা ৰূপৰ পাত্ৰহে ব্যৱহাৰ কৰিব। কেঁচা গাখীৰ কেতিয়াও তামৰ পাত্ৰত ৰাখিব নালাগে, কাৰণ তামৰ পাত্ৰত গাখীৰ ৰাখিলে ই শাস্ত্ৰীয়ভাৱে অমেধ্য বা বিষতুল্য হৈ পৰে। অৱশ্যে কেৱল পানী বা গংগাজলৰ অভিষেকৰ বাবে তামৰ পাত্ৰ আটাইতকৈ শ্ৰেষ্ঠ। তৃতীয়তে, গাখীৰ, মৌ বা পঞ্চামৃত অৰ্পণ কৰা শেষ হোৱাৰ পাছত আটাইৰে শেষত পুনৰ এবাৰ পৰিষ্কাৰ শুদ্ধ পানীৰে শিৱলিংগ ধুই দিব লাগে। ইয়াক শাস্ত্ৰৰ ভাষাত শুদ্ধোদক অৰ্থাৎ স্নান বুলি কোৱা হয়। শুদ্ধোদক স্নান নকৰাকৈ শিৱ পূজা কেতিয়াও সম্পূৰ্ণ নহয়। বন্ধু বান্ধৱীসকল, পূজা অৰ্চনা যিমানেই ভক্তিৰে কৰা নহওক কিয়, যদি তাত শাস্ত্ৰীয় বিধি উলংঘা হয় তেন্তে তাৰ শুভ ফল প্ৰাপ্তি কৰিব পৰা নাযায়। সেয়েহে 2026 চনৰ শাওনৰ এই পবিত্ৰ চতুৰ্থ সোমবাৰটোত পূজা সম্পন্ন কৰোঁতে প্ৰতিজন ভক্তই তলত দিয়া 10টা বিশেষ নিয়ম কঠিনভাৱে আৰু নিষ্ঠাৰে পালন কৰাটো অত্যন্ত বাধ্যতামূলক। সৰ্বপ্ৰথম নিয়মটো হৈছে পূজা বা অভিষেক কৰোঁতে সদায় উত্তৰ দিশলৈ মুখ কৰি বহিব বা থিয় হ'ব, কাৰণ শাস্ত্ৰমতে উত্তৰ দিশ হৈছে ভগৱান মহাদেৱ আৰু মা পাৰ্বতীৰ নিবাস স্থান, পবিত্ৰ কৈলাশ পৰ্বতৰ দিশ। পূব দিশলৈ মুখ কৰিব পাৰি, কিন্তু দক্ষিণ দিশলৈ মুখ কৰি শিৱ পূজা কেতিয়াও নকৰিব। দ্বিতীয়তে, শিৱলিংগত অৰ্পণ কৰিবলগীয়া বেলপাতত কোনো এটা ফাট, চিঙা, পোকে খোৱা দাগ বা ছিদ্ৰ থাকি দিব নালাগে। এটা বেলপাতত 3টা পাত স্পষ্টকৈ আৰু অক্ষত অৱস্থাত থাকিব লাগে। তৃতীয়তে, শিৱলিংগত বেলপাত অৰ্পণ কৰোঁতে সদায় অনামিকা, মধ্যমা আৰু বুঢ়া আঙুলিৰে ধৰি পাতৰ ওপৰত আৰু মিহি পিঠিখন শিৱলিংগৰ গাত স্পৰ্শ কৰাই ওলোটাকৈ
সমৰ্পণ কৰিব লাগে। চতুৰ্থতে মহাদেৱৰ পূজাত ভুলতেও হালধি, সেন্দুৰ, তুলসী পাত, শংখৰ পানী আৰু কেতেকী ফুল অৰ্পণ কৰিব নালাগে। শাস্ত্ৰ অনুসৰি এই সকলোবোৰ বস্তুক শিৱ পূজাত সম্পূৰ্ণৰূপে বৰ্জিত আৰু নিষিদ্ধ বুলি ঘোষণা কৰা হৈছে। পঞ্চমতে শিৱ মন্দিৰত শিৱলিংগক কেতিয়াও সম্পূৰ্ণ বৃত্তাকাৰ অৰ্থাৎ 360 ডিগ্ৰী ঘূৰি প্ৰদক্ষিণ নকৰিব। শিৱলিংগৰ অভিষেকৰ পানী যিফালে ওলাই যায় তাক হোমসূত্ৰ বোলা হয়। এই হোমসূত্ৰ কেতিয়াও জঁপিয়াই পাৰ হ'ব নালাগে। গতিকে আধা ঘূৰি হোমসূত্ৰৰ ওচৰৰ পৰা পুনৰ উভতি আহি আধা প্ৰদক্ষিণ সম্পূৰ্ণ কৰিব। ষষ্ঠ নিয়ম, শাওণ মাহৰ সোমবাৰে গোটেই দিনটো সম্পূৰ্ণ নিৰামিষ, সাত্বিক আৰু শুদ্ধ আহাৰ গ্ৰহণ কৰিব। নহৰু, পিঁয়াজ, তামচিক খাদ্য বা মদ্যপানৰ পৰা সম্পূৰ্ণ আঁতৰত থাকিব। সপ্তমতে বেলপাতৰ মাজৰ ডাঙৰ পাতটিত বগা চন্দনেৰে ওম বা ৰাম লিখি অৰ্পণ কৰিলে 1000টা সাধাৰণ বেলপাত অৰ্পণ কৰাতকৈ অধিক সুফল প্ৰাপ্তি হয়। অষ্টমতে সন্ধিয়া প্ৰদোষ কালত ঘৰৰ ঈশান কোণ বা ওচৰৰ শিৱালয়ত গৰুৰ ঘিউৰ চাকি প্ৰজ্বলন কৰিলে পৰিয়ালৰ সৰু বৰ সকলোৰে একেলগে শিৱ চালিচা বা ৰুদ্ৰাক্ষৰ পাঠ কৰিব। নৱমতে সমগ্ৰ দিনটো মনৰ ভিতৰতে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি থাকিব। মন কৰিব যে হিংসা, ক্ষোভ, খং, অসৎ চিন্তা আৰু অহংকাৰ উক্ত দিনাখন বৰ্জন কৰিব। অহংকাৰ নোহোৱা নিভাঁজ ভক্তিয়ে মহাদেৱৰ আটাইতকৈ বেছি প্ৰসন্ন হয়। অন্তিমটো হৈছে ব্ৰত সমাপন হোৱাৰ পাছত অৰ্পণ কৰা ফুল ফলসমূহ প্ৰসাদ হিচাপে পৰিয়ালৰ সকলোৰে মাজত বিতৰণ কৰিব আৰু শেষত নিজৰ সামৰ্থ্য অনুসৰি কোনো দুখীয়া, অনাথ বা দৰিদ্ৰ লোকক অন্ন, চাউল, তিল বা বস্ত্ৰ দান কৰি আশীৰ্বাদ গ্ৰহণ কৰিব। বন্ধু বান্ধৱীসকল, 2026 চনৰ বিৰল এই 5টা সোমবাৰ থকা শাওণ মাহটো তাৰে পবিত্ৰ চতুৰ্থ সোমবাৰটো হৈছে আমাৰ সকলোৰে জীৱনৰ দুখ, কষ্ট, আৰ্থিক সংকট, বেমাৰ আজাৰ আৰু মনৰ অশান্তি চিৰকাললৈ আঁতৰাই ভাগ্যোদয় কৰাৰ এক অতি বিৰল আৰু অপূৰ্ব সুবৰ্ণ সুযোগ। মহাদেৱ অতি দয়ালু। কেৱল মাত্ৰ এটা লোটাত বিশুদ্ধ জল আৰু এটুকুৰা পবিত্ৰ বেলপাততে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ধন সম্পদ ভক্তৰ ভৰিত অৰ্পণ কৰিবলৈ তেওঁ সদায় প্ৰস্তুত হৈ থাকে। গতিকে আহক অহা 10 আগষ্টৰ এই চতুৰ্থ সোমবাৰটোত, অতি পবিত্ৰ সোমবাৰটোত সকলোৱে ৰাতিপুৱাই নিজৰ নিজৰ ঘৰতে হওক বা কাষৰ কোনো শিৱালয়তে হওক সম্পূৰ্ণ শুদ্ধ চিত্তে, সৰল বিশ্বাস আৰু একান্ত ভক্তিভাৱে দেৱাদিদেৱ মহাদেৱৰ চৰণত কমলত নিজৰ মনৰ আকুলতা প্ৰকাশ কৰক। আশা কৰোঁ আজি এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব। যদি আজিৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰি পেলাই নাপাহৰিব আৰু ভিডিঅ'টো আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি তেওঁলোককো চোৱাৰ উপকৃত কৰি দিব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে কমেণ্ট বক্সত নিশ্চয়কৈ লিখিব হৰ হৰ মহাদেৱ বা ওম নমঃ শিৱায় বুলি। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে আহিছোঁ, ধন্যবাদ।